হেল্ল' গাইজ গুড আফটাৰনুন। আজি মোটামুটি একমাহমান আগৰ কথা, লকডাউনৰ টাইম। চ' মই নৰ্মেলি ঘৰতে কিবা কিবি কৰি আছোঁ। তেনেতে কি হ'ল, আকাশত ধমাকে বিৰাট ডাঙৰ শব্দ এটা হৈ গ'ল। ঘৰ দুৱাৰ দৰ্জা চৰ্জা চব কঁপি গ'ল। যিটো শব্দ কেৱল ময়ে নহয়, আপোনালোক প্ৰতিজনে শুনা পাইছে। আৰু এনাহেন শব্দ আমি মাজে মাজে শুনি থাকোঁ। আপোনালোকে যদি মোৰ কথাখিনি শুনি পেলাই ভাবছে যে এইটোনো কি ৰহস্যজনক কথা হ'ল, আকাশত ইণ্ডিয়ান আৰ্মীৰ কিবা উৰাণ জাহাজৰ সেনাহেন পৰীক্ষা নিৰীক্ষা চলি থাকে। চ' তাৰে শব্দই হ'ব। আৰু যদি আপুনি সেনেকৈ ভাবছে, তেতিয়াহ'লে আপোনাৰ ধাৰণা সম্পূৰ্ণৰূপে শুদ্ধ। তেতিয়াহ'লে আচল ৰহস্যজনক কথাটো শুনক। 18 ডিচেম্বৰ 2012 চন, ৰাজস্থানৰ যোধপুৰ অঞ্চল, এটা ধুনীয়া ফৰকাল ৰাতিপুৱা। তাতে ডেইলি লাইফ টাইম, ডেইলি কাম কাজ ধুনীয়াকৈ চলি আছে। গাড়ী চলি আছে, বাইক চলি আছে, বেপাৰ কৰাই বেপাৰ কৰি আছে, চাকৰিয়ালে চাকৰি কৰি আছে। হঠাতে কি হ'ল, ৰাজস্থানৰ যোধপুৰৰ আকাশত বিৰাট ডাঙৰ একদম চাউণ্ড এটা হ'ল। ঘৰ চব কঁপি গ'ল। আৰু চাউণ্ডটো এনাহেন চাউণ্ড আছিল, আমি বৰ্তমান যেনাই চাউণ্ড শুনো তাতকৈ বেছি ডাঙৰ, তাতকৈ বেছি ভাইব্ৰেটিং, তাতকৈ বেছি ইকো। এনেকুৱা ষ্ট্ৰেঞ্জ চাউণ্ড ৰাজস্থানৰ মানুহে কোনো দিন শুনা নাছিল। তেওঁলোকে চবে ভয় খাই গ'ল। কিন্তু তেওঁলোকে ভাবিলাক যে ইণ্ডিয়ান আৰ্মীৰ কিবা আকাশত কিবা বোমা চমা বা তেনেহেন কিবা পৰীক্ষা নিৰীক্ষা নিশ্চয় হ'ব, আৰু তাৰে শব্দ হ'ব। আৰু এই ঘটনাটোৰ বিষয়ে যেতিয়া ইণ্ডিয়ান আৰ্মীৰ লগত আলোচনা কৰা গ'ল, আৰ্মী ক'লাক যে আকাশতটো সেনাহেন বোমা পৰীক্ষা কৰা বহুত দূৰৰে কথা। সিদিনা একচুৱেলি তাৰে আকাশেদি সেনাহেন কোনো ধৰণৰ ছুপাৰছনিক তেনেহেন বিমানো আনকি তেওঁলোকক জনায়। চ' ঘটনাটো কিহৰ শব্দ উঠিলাক আজি গেলি কোনো গম নাপালাক। চবতকৈ আচৰিত কথাটো শুনক, সেই ঘটনাটো হোৱাৰ পিছত মোটামুটি 2 দিনমান পিছৰ পৰা ৰাজস্থানৰ যিবিলাক ডেজাৰ্ট এলেকা আছে, মৰুভূমি টাইপ যিবিলাক আছে, তাতে ৰাতি যে পেট্ৰলিঙত পুলিচ গেলা ঘূৰি থাকে বা যোনগেলা লোকেল বাসিন্দা, সেইগিলাখানে কিছুমান আচৰিত পোহৰ দেখা পালা। আৰু আপোনালোকে এটা বস্তু নিশ্চয় জানে, যি ৰাজস্থান হ'ল ইণ্ডিয়াৰ ভিতৰত চবতকৈ বেছি এনাহেন ঠাই, য'ত চবতকৈ বেছি এলিয়েন, UFO নাইবা বহিৰ্জগতৰ প্ৰাণী সেনাহেন ধৰণৰ ষ্ট্ৰেঞ্জ ঘটনাবিলাক চবতকৈ বেছি ৰাজস্থানতে দেখা পোৱা ঘটনাবিলাক আগত আহে। আজি কিছুদিন আগতে আমি নিউজত গম পালোঁ যে ফাঁচী বজাৰৰ আকাশত ৰহস্যময়ী অগ্নি উল্কাপিণ্ড। একচুৱেলি ঘটনাবিলাক হৈ আছে কি? সঁচাকৈ এলিয়েন আহি আমাৰ পৃথিৱী পালাক নেকি? বা সঁচাকৈ আহিব পাৰে নেকি? যদি সঁচাকৈ আমাৰ পৃথিৱীত এলিয়েন আহে, যদি কৈ মিল গিয়া যাদুৰ দৰে এলিয়েন আহি পেলাই আপোনাক সোধে যে ঐ তই মোৰ পৰাই বিচাৰে কি, ইনকে যদি সোধে আপুনি এলিয়েনৰ পৰাই কি বিচাৰিব, কমেণ্ট কৰি নিশ্চয় ক'ব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে নিশ্চয় ছাবস্ক্ৰাইব কৰক। এনেকুৱা ইণ্টাৰেষ্টিং টপিক মই আপোনালোকৰ কাৰণে কেৱল এইটো চেনেলত আনিব ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ।